ধন্যবাদ এনপি মুনিৰ চেনেলখন চাই থকাৰ বাবে। আহি আছে এখন হেলিকপ্টাৰ টু বালাপাৰা ফিল্ড লৈ। ইতিমধ্যে আহি পাইছে, প্ৰায় নামি আছে। এতিয়া চাই থাকা আপোনালোকে, নামি আছে। গছৰ ওপৰত আছে। এতিয়া আহি আছে। অলপ ৰৈ থাকা আপোনালোকে, ভিডিঅ'খন চাই থাকা, বহুতো ভাল লাগিব। আহি আছে, নামিছে, প্ৰায় নামিছে। বহুতো মানুহ চাই থাকা, বহুতো মানুহেই নামিছে, প্ৰায় নামিছে। ইমান ওচৰৰ পৰা মই এতিয়ালৈকে হেলিকপ্টাৰ দেখাই নাই। আপোনালোকে চাই থাকা, ভাল লাগিব। চাই থাকা, এই মানুহ ইমান ডিষ্টাৰ্ব কৰি আছে। দেখাই আছোঁ আপোনালোকক ভালকৈ ভিডিঅ'খন। ইতিমধ্যে লেণ্ড কৰিলে ইতিমধ্যে জাহাজখন। চাই থাকা, বহুতো মানুহ আহিছে। আপোনালোক কেনেকৈ দেখে, ইমান ভিৰ। মূৰৰ ওপৰতে হাত দাঙি দিছে মানুহে, ইমান ভিৰ। হেলিকপ্টাৰখন চাবলৈ বহুতো মানুহ আহিছে দূৰ দূৰণিৰ পৰা। চাই থাকা, বহুত ভাল লাগিব। এইখন বালাপাৰা হয়, বালাপাৰাৰ ফিল্ড। বালাপাৰা মাদ্ৰাছাৰ পৰা অলপ পূবফালে যাব লাগে। পূবফালে এটা ফিল্ড আছে, ডাঙৰ ফিল্ড আছে, তাতে জাহাজখন নামিছিল। এতিয়ালৈকে মানুহ নমাই নাই। কোন যে আহিছে এই হেলিকপ্টাৰখনত, চাই থাকা, কোন যে আহিছে। কোন হ'ব পাৰে, আপোনালোকে অলপ অনুমান কৰিব পাৰেনে? কোন হ'ব পাৰে? মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভাল ভাল ভিডিঅ' চাবলৈ বা ভিডিঅ' পাবলৈ মোৰ চেনেলখনত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে মোৰো অলপ আগ্ৰহ হয়, ভাল ভাল ভিডিঅ' দিবলৈ। যদি কোনোবাই ছাবস্ক্ৰাইব কৰে বা লাইক কৰে, নাইচ, ভিডিঅ'খন কেনেকুৱা হৈছে, এনেকুৱা ক'লে মানে মোৰ অলপ আগ্ৰহ বাঢ়ে যে মই মোৰ ভিডিঅ' দিব লাগিব ইউটিউবত। যদি কোনোবাই একো নকয়, ভিডিঅ'খন নাচায়, তেনেহ'লে মোৰ যিটো ইউটিউবত ভিডিঅ' দিয়াৰ যিটো মোৰ আগ্ৰহটো একেবাৰে কমি যাব। গতিকে আপোনালোকে ভিডিঅ'খন চাব আৰু কেনেকুৱা হৈছে এইটো মানে অলপ লাইক কৰি বা অলপ কমেণ্ট কৰি জনাই দিব, তেনেহ'লে মোৰ অলপ ভাল লাগিব। মই ইমান ডাঙৰ ইউটিউবাৰো নহয়, মই অলপ এতিয়ালৈ মানে শিকি আছোঁ, মানে কেনেকৈ ভিডিঅ' দিলে মানে ভিডিঅ' দিব লাগে বা কেনেকৈ ভিডিঅ' দিলে মানুহৰ অলপ মন ভাল লাগিব। গতিকে চাই থাকিব আপোনালোকে, চাই থাকিব। এই নামিছে এতিয়া, কোন আহিছে আৰু? কংগ্ৰেছৰ কিবা সভাপতি হ'বনে, তেনেকুৱা লাগি আছে। মানে এতিয়া মিটিং হ'ব বুলি ভাবিছোঁ, মানে ইয়াতে মিটিং হ'ব। এখন আমাৰ গাঁৱতো আহিছিল, আমাৰ গাঁওখন হৈছে নাম্বাৰপৰা পাৰ্টটো। তাৰ যিটো টাকলা পঞ্চায়ত, সেই পঞ্চায়তৰ সন্মুখতে তেখেত আহিছিল। যিজন নামিছে হেলিকপ্টাৰৰ পৰা, যিজন নেতা নামিলে, তেখেতে আমাৰ চাকলা গাঁও পঞ্চায়তৰ ওচৰতো আহিছিল। বাটেন খণ্ডকাৰৰ মানে